এনেকৈ গোবৰবিলাক ওচৰতে পেলাই দিছোঁ ইয়াতে ধুনীয়াকৈ। ইয়াতে ধুনীয়াকৈ বগোৱা হ'লে মানে ইফালে পথাৰত লগতে ধানখিনি আছে। ধানবোৰ পকিছে, প্ৰায় কাটিব পৰা হৈছে। ধানবোৰ কটা হ'লে মানে ধুনীয়াকৈ ইয়াৰ মূৰটো ধুনীয়াকৈ পথাৰৰ পিনে। নমস্কাৰ বন্ধুসকল, পুনৰ অন্য এটি ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল HR পাপুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কি আৰু এয়াই এই গাহৰি ফাৰ্মখন চাফা কৰিব ওলাইছোঁ বৰ্তমান। দেখুৱাইছোঁ আপোনালোকক। ये है मेरे छोटा सा पिग फार्म। तो अभी मैं फार्म को साफ कर रहा है। जल्दी आ जाओ उधर। इतना बड़ा नहीं है मेरा फार्म, सरू फार्म और मोर कब गले सरू गाहरी फार्म। आरम्भणि करा मोर बर्तमान 5 माह रानिंग चलि आछे এই ফাৰ্মখন আৰম্ভ কৰা। Hello lagi. তো বন্ধুসকল, ফাৰ্মত বহুত দিন কীটনাশক স্প্ৰে কৰা হোৱা নাই। তো আজি স্প্ৰে কৰি দিওঁ বুলি ভাবিছোঁ। বহুত দিন হ'ল স্প্ৰে নকৰা। বীজাণু ধ্বংস কৰাৰ কাৰণে ইয়াত দিছোঁ মই ফেনাল। হোৱাইট ফেনাল। দুৰ্গন্ধটো আৰু প্লাছ বীজাণু যোৱাৰ কাৰণে এয়া আছে ক্লিনাৰ। এইটো ক্লিনাৰ অকণমান দি দিওঁ। একচুৱেলি মহকেইটাৰ কাৰণেও হয়, দুৰ্গন্ধটোও যায় ক্লিনাৰ দিলে। কুকুৰাবিলাক বীজাণুবিলাক ধ্বংস হয়। তাৰপিছত আছে পটাছ আছে, পটাছ দিম অকণমান। মই 5 লিটাৰৰ স্প্ৰে এটা বনাইছোঁ ধুনীয়াকৈ।
ব্লিচিং পাউডাৰ অকণমান আছিলে, ব্লিচিং পাউডাৰখিনিকো ইয়াতে মিক্স কৰি দিম। এনেদৰে আপোনালোকে ভিতৰে বাহিৰে ধুনীয়াকৈ স্প্ৰে কৰি দিব। তাৰপিছত স্প্ৰে কৰোঁতে অকণমান সাৱধান হ'ব যাতে গাহৰিবিলাকৰ চকুত নপৰে। তেনেদৰে ভালদৰে স্প্ৰে কৰিলে হ'ল। সম্পূৰ্ণ তুলিখন ধুনীয়াকৈ পূৰা স্প্ৰে কৰি ভিজাই দিলে হ'ল, তেনে দুৰ্গন্ধবিলাক নোলায়। তেনেকৈ পাৰিলে আপোনালোকে মাহত 2বাৰমানকৈ এনেদৰে স্প্ৰে কৰিব পাৰিলে মানে ভাল হয়। বাহিৰৰবিলাকো সম্পূৰ্ণ স্প্ৰে কৰি দিব লাগে, তেতিয়া বীজাণুবিলাক যাতে নাহে, বীজাণুবিলাক থকাবিলাকো যাতে মৰি যায়। Proverbs. Pero pun lukus sa tatar de gero agna ro bahero la fe proverbs sela. Ganyo to video web second ele apo kali vlog kali video web sela nene ganyo. এনেদৰে আপোনালোকে ৰুমৰ ভিতৰে বাহিৰে চাৰিওফালে স্প্ৰে কৰি দিব ধুনীয়াকৈ। এনেকৈ নালাবিলাকত এনেকৈ স্প্ৰে কৰিব। স্প্ৰে কৰি আছোঁ আজি ফাৰ্মত, মানে কি বীজাণুবিলাক ধ্বংস হোৱাৰ কাৰণে স্প্ৰে কৰি আছোঁ। বন্ধুসকল, যোৱাকালি আৰু তাৰপিছত ভিডিঅ' কৰা নহ'ল। নেক্সট ডে দিনা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাত খাবলৈ ওলাইছোঁ ৰ'বা। এয়া হৈছে আমাৰ পাকঘৰ। ভাতটো বাঢ়ি থৈ দিছে বাৰু, ভাতটো খাই লওঁ। ভাত খাই লৈ লগ পাইছোঁ। আজি হৈছে ৰবিবাৰ, আমাৰ ওচৰতে বজাৰ আছে, বজাৰত গৈ আছোঁ ৰ'বা। এয়া বন্ধুসকল দেখিবলৈ পাইছে, এইবিলাক চাফ চিকুণ কৰি আছোঁ অলপ অলপকৈ, গোবৰ সাৰ দিওঁ বুলি। তো বন্ধুসকল, ইমান কষ্টকৈ ধুনীয়াকৈ ভিডিঅ'টি বনাইছোঁ কামৰ মাজতো। তো যদি ভিডিঅ'টি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টি কেনে হৈছে বা কেনেকুৱা লাগে ভিডিঅ'টি চাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটোত নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কাষতে থকা যিটো বেল আইকনটো বজাই দিব। তো ভিডিঅ'টি চালে নিশ্চয় ভাল পাম। আশা কৰিলোঁ আপোনালোকৰ কাৰণে ধুনীয়াকৈ বাৰু ভিডিঅ'বোৰ বনাই গৈ থাকিবলৈ চেষ্টা কৰিম বাৰু আগলৈ। তো চাই থাককচোন বাৰু। এয়া লাও খেতিবোৰ বাৰু কেনেকুৱা হয় দেখুৱাইছোঁ আপোনালোকক আগলৈ। পুখুৰী পাৰে এইবিলাক ধুনীয়াকৈ বগোৱা আৰম্ভ কৰিছিল। আৰু ধুনীয়া পুখুৰী পাৰত ধুনীয়াকৈ ঢলীয়া জেগা এনেকৈ লগাই দিছোঁ বন্ধুসকল। চাওক কি ধুনীয়াকৈ বগাইছে এইবিলাক ধুনীয়াকৈ। এইকেইডাল চেৰাটো কম ভাল হৈছে, ধুনীয়া হৈছে।
এনেকৈ গোবৰ সাৰ বুলি গোবৰবিলাক ওচৰতে পেলাই দিছোঁ ইয়াতে কৈ ইয়াতে ধুনীয়াকৈ বগোৱা হ'লে মানে এইফালে পথাৰত লগতে ধানখিনি আছে ধানবোৰ পকিছে প্ৰায় কাটিব পৰা হৈছে ধানবোৰ কটা হ'লে মানে ধুনীয়াকৈ ইয়াৰ মূৰটো ধুনীয়াকৈ পথাৰৰ পিনে দিম পথাৰৰ পিনে বগাই যাব ধুনীয়াকৈ ধানবোৰ কটা হ'লে এইফালে লগাই দিম ধুনীয়াকৈ ধানবোৰ কাটিব পৰা হৈ গৈছে বন্ধুসকল এয়া সোণগুটি ধাননি সৰু সৰু বাট মুখতে মিচিকি লৈ কেনেকৈ আছিল বা গানটো নাজানো দে মনত নাই আৰু তো আজিৰ ভিডিঅ'টো ইমানখিনিতে ভিডিঅ'টো সমাপ্ত কৰি বুলি ভাবিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা বা লাগিলে তো অকণমান মৰম দিব তাকে আশা কৰিছোঁ আপোনালোকৰ ফালৰ পৰা এইখিনিয়ে আৰু ন ৰাখোঁ ধানবোৰ পাহৰি পৰিছে কটাই লছ হৈ যাব দেখোন এই মোৰ এনেকুৱা হ'লে গোটেই পানীয়ে খাই দিলে দেখোন ধান মুখা কেনেকৈ হ'ব এনেকৈ তেনেকৈ দাদা ইমান কষ্টকৈ লগাইছিলোঁ জাগিব কালি ইমান জাগিব এৰি জানে কালি বা পৰহি জাগিব এইটো 5টামান জাগিবি দেই 5টামান দিবি 5টা